লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি। প্ৰিয় দৰ্শকসকল, হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ লাইভ চাবলৈ হ'লে আৰু লগতে দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটোত একোটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ দিনটোত হিমন্ত বিশ্ব শৰ্মাই অসমৰ কোন কোন প্ৰান্তত লাইভ কৰিছে আৰু দিনটোৰ সবিশেষ তথ্য আৰু লগতে দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আজিৰ সভাত আমাৰ মাজত উপস্থিত বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ পঞ্চায়ত গ্ৰামোন্নয়ন খাদ্য অসামৰিক যোগান সাধাৰণ প্ৰশাসন আইন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, বঙাইগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত উত্তৰ অভয়াপুৰী সমষ্টিৰ সন্মানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰ ডাঙৰীয়া, দক্ষিণ অভয়াপুৰী সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰদীপ চৰকাৰ ডাঙৰীয়া, জিলা পৰিষদৰ অধ্যক্ষ বিজয় সিংহা, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, চিফ এক্সিকিউটিভ কাউন্সিলৰ গকুল বৰ্মন, বঙাইগাঁও পৌৰসভাৰ অধ্যক্ষা সুবোধ চন্দ্ৰ দাস ডাঙৰীয়া, বঙাইগাঁও পৌৰসভাৰ উপসভাপতি শৈলেন চৰকাৰ ডাঙৰীয়া, উত্তৰ অভয়াপুৰীৰ প্ৰাক্তন বিধায়ক ভূপেন ৰয় ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলাৰ সভানেত্ৰী হিমানী অধিকাৰী ডাঙৰীয়ানী, গড়কাপ্তানী লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই ডাঙৰীয়া, বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠক ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, সভাত উপস্থিত আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু আমাৰ বঙাইগাঁৱৰ সন্মানীয় ৰাইজ, আজিৰ দিনটো বঙাইগাঁওবাসী ৰাইজৰ বাবে এটা অতিকে গুৰুত্বপূৰ্ণ দিন। যোৱা কিছুদিন আগতে বঙাইগাঁও জিলালৈ আমি আহিছিলোঁ আমাৰ চৰকাৰৰ কেবিনেট বৈঠক এখনত অংশগ্ৰহণ কৰিবৰ বাবে। সেই সময়ছোৱাতে বঙাইগাঁৱৰ উন্নয়নৰ এটা নতুন ৰূপৰেখা ৰাইজৰ আগত আমি দাঙি ধৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আজি সেই ৰূপৰেখাকে আমি অনুকৰণ কৰি বঙাইগাঁও জিলাৰ ৰাইজক আমি কেইবাটাও নতুন আঁচনিৰে সমৃদ্ধ কৰিবলৈ ইয়াত আহি উপস্থিত হৈছোঁ। বঙাইগাঁও জিলাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বাতৰি যে বঙাইগাঁৱত আমি এখন অতি সুন্দৰ আৰু সকলো ফালৰ পৰাই এক প্ৰকাৰ ক'ব গ'লে আধুনিক চৌহদ, ষ্টেট অফ আৰ্ট মেচিনাৰী, একেবাৰে সকলো ফালৰ পৰা সুসজ্জিত বঙাইগাঁৱত আজি আমি এখন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ কৰিবলৈ ইয়াত আমি সমবেত হৈছোঁ। বঙাইগাঁৱৰ ৰাইজৰ মোৰ মনত আছে, মই স্বাস্থ্যমন্ত্ৰী থাকোঁতে বঙাইগাঁৱত টাউনত এখন সৰু চিকিৎসালয়ত বঙাইগাঁৱৰ গোটেই চিকিৎসা সেৱাৰ কাম পৰিচালিত হৈছিল। এটা সময়ত আহি বঙাইগাঁৱত আমি 200খন বিচনাযুক্ত জিলা হস্পিটাল এখনৰ কাম আৰম্ভ কৰিছিলোঁ। আজি আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে বঙাইগাঁৱত আমি এখন নতুন মেডিকেল কলেজৰ কাম আৰম্ভ কৰিছোঁ আৰু 610 কোটি টকা এই আঁচনিখনৰ বাবে আমি ব্যয় কৰিবলৈ ইয়াত সমবেত হৈছোঁ। এই মেডিকেল কলেজৰ যিটো ড্ৰয়িং, এই মেডিকেল কলেজৰ যিটো নিৰ্মাণ, এই গোটেইখিনি হৈ উঠাৰ পিছত মই আপোনালোকক নিঃসন্দেহে ক'ব পাৰোঁ
যে আমাৰ বঙাইগাঁও জিলাখনে এটা নতুন ৰূপত আপোনালোকে এই জিলাখনক দেখা পাব। ইয়াৰ ভৱন ওপৰৰ পৰা তলৰ পৰা যেনেকৈ নাচাওক কিয় ইমান অত্যাধুনিক ভৱনৰ আমি পৰিকল্পনা কৰিছো যে বঙাইগাঁৱত এটা চকুত ছাত্ৰোৱা সম্পদ এটা বঙাইগাঁৱৰ ৰাইজে দেখা পাব। আমি যদিও আজি আধাৰশিলা স্থাপন কৰিছো, কাম ইতিমধ্যে লাহে লাহে আৰম্ভ হৈছে। আজিৰ পৰা কামে এটা নতুন স্পীড পাব আৰু মই বিশ্বাস কৰোঁ যে 3 বছৰৰ ভিতৰত এই সমগ্ৰ প্ৰকল্প আমি সম্পূৰ্ণ কৰিব পাৰিম। বঙাইগাঁও এটা সময়ত অবিভক্ত ধুবুৰী জিলাৰ এটা অংশ আছিল। লাহে লাহে বঙাইগাঁও জিলা এখন নতুন জিলা হ'ল। বঙাইগাঁৱৰ বুকুৰ পৰা আকৌ চিৰাঙৰ জন্ম হ'ল। কিন্তু বঙাইগাঁৱত এটা উপায়ুক্তৰ কাৰ্যালয় আজিলৈকে নিৰ্মাণ হোৱা নাছিল। বঙাইগাঁৱত আমি প্ৰায় 50 কোটি টকা খৰচ কৰি এটা সুন্দৰ ডিচি অফিচ আজি আমি নিৰ্মাণ কৰিব খুজিছো। যিটো ডিচি অফিচ G+6 অৰ্থাৎ গ্ৰাউণ্ড মহলাক যদি আমি ধৰি লওঁ 7 মহলাযুক্ত এটা বিশাল ভৱন হ'ব। এই ভৱনত আমি চেষ্টা কৰিম যে বঙাইগাঁৱত সিঁচৰিত হৈ থকা ট্ৰেজাৰী অফিচে হওক, যিমানবিলাক বঙাইগাঁৱত কাৰ্যালয় সিঁচৰিত হৈ আছে, সেই কাৰ্যালয়বিলাককে আমি ডিচি অফিচলৈকে লৈ আহিম, যাতে ৰাইজে বিভিন্ন অফিচত গৈ থাকিব নালাগে। ইয়াত আমাৰ পৰিকল্পনা মতে আৰু এটা দ্বিতীয় ভৱন আমি ইয়াত নিৰ্মাণ কৰিম দ্বিতীয় পৰ্যায়ত, য'ত হেল্থ, এডুকেশ্যন, জইণ্ট ডাইৰেক্টৰ, ইনস্পেক্টৰ অফ স্কুল সকলোবোৰ এটা চৌহদে থাকিব। বেলেগ বেলেগ জাগাত বঙাইগাঁও ৰাইজে যাব নালাগে। একেটা চৌহদৰ পৰা আমি গোটেইখিনি কাম কৰিব পাৰিম। অহা বছৰ আমি বঙাইগাঁৱত এটা সেই ইণ্টিগ্ৰেটেড ডিচি অফিচৰ লগতে আৰু এটা সুন্দৰ চাৰ্কিট হাউচৰ নিৰ্মাণৰো আমি ব্যৱস্থা কৰিব খুজিছো, যাতে পুৰণা চাৰ্কিট হাউচ আৰু নতুন চাৰ্কিট হাউচ লগাই আমি যাতে বঙাইগাঁৱত যিকোনো অনুষ্ঠান আমি আয়োজন কৰিব পাৰোঁ। মই ভাবোঁ যে বঙাইগাঁৱৰ উন্নতিৰ বাবে ই এক নতুন মাইলৰ খুঁটা হৈ ৰ'ব। আজি আমি আৰু এটা কাম আৰম্ভ কৰিব খুজিছো। মই যেতিয়া ইয়াতে কেবিনেট বৈঠকত আহিছিলোঁ, তেতিয়া বঙাইগাঁৱৰ ৱাকিং জোন এটা মই উদ্বোধন কৰিছিলোঁ। সিদিনাখনে মই দেখা পাইছিলোঁ যে পুখুৰীটোৰ অকল এটা অংশতহে আমি ৱাকিং জোনটো নিৰ্মাণ কৰিছিলোঁ। আজি আমি পুখুৰীটোৰ চাৰিওফালে আমি ৱাকিং জোন নিৰ্মাণ কৰিম। লগত মিউজিকেল ফাউণ্টেন থাকিব, খুব সুন্দৰ মিউজিকেল ফাউণ্টেন থাকিব আৰু ইয়াত এখন প্ৰায় 18 মিটাৰ দীঘল এখন ষ্টীলৰ দলং থাকিব আৰু অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাৰাজ নৰনাৰায়ণৰ এটা প্ৰতিমূৰ্তিও সেই সৰোবৰতে স্থাপন কৰা হ'ব। ইয়াৰ পিছত বঙাইগাঁৱত আমি আৰু এটা নতুন কাম কৰিব খুজিছো। সেইটো হ'ল যেতিয়া আমাৰ ডিচি অফিচ হ'ব, মেডিকেল কলেজ হ'ব, বঙাইগাঁৱত সদায় নতুন নতুন কনফাৰেন্স হ'ব, বঙাইগাঁৱত চৰকাৰী আমাৰ বিভিন্ন সভা হ'ব, কিন্তু বঙাইগাঁৱত আমাৰ কনভেনশ্যন হল এটা নাই। যোৱাবাৰ আমি যেতিয়া বঙাইগাঁৱত কেবিনেট কৰিব আহিছো, আমি ডিচি অফিচৰ ভিতৰতে আমি কেবিনেট কৰিছো। এইবাৰ আমি বঙাইগাঁৱত 17 কোটি টকা ব্যয় কৰি আৰু 7 বিঘা মাটিত আমি এটা সুন্দৰ কনভেনশ্যন হল কৰিব খুজিছো, যিয়ে বঙাইগাঁৱক এটা নতুন পৰিচয় দিবলৈ সক্ষম হ'ব। ইয়াৰ লগত চিলাৰাই যিটো আমাৰ ফ্লাইঅভাৰ আছে, তাৰ তলত এটা আমি সৰুকৈ থিম পাৰ্ক এটা নিৰ্মাণ কৰিব খুজিছো, য'ত লেণ্ডস্কেপিং থাকিব, এম্পি থিয়েটাৰৰ সৈতে স্থাপত্য শিল্প থাকিব আৰু বিভিন্ন আমাৰ অসমৰ ঐতিহ্যমণ্ডিত বিভিন্ন চিত্ৰ তাত অংকিত কৰা হ'ব। ইয়াৰ লগে লগে সুজন গ্ৰামত আজি আমি এখন আদৰ্শ চিকিৎসালয়ো ইয়াৰ পৰাই আমি উদ্বোধন কৰিছো আৰু অভয়াপুৰী লালমাটিত থকা
গণেশ মন্দিৰৰো এটা ভোগগৃহ আমি ইয়াৰ পৰাই আমি আৰম্ভ কৰিছো। ইয়াৰ লগত আমি আৰু দুটা কাম কৰিব খুজিছো, সেইটো হ'ল বঙাইগাঁও পলিটেকনিক আৰু IIT। পলিটেকনিক আৰু IIT বুলিলে আগতে আমি ইলেক্ট্ৰিকৰ কাম কৰা, প্লাম্বিঙৰ কাম কৰা এই ধৰণে আমি বুজিছিলো। কিন্তু আজি আমাৰ সমাজৰ পৰিৱৰ্তন হৈছে। আগত আছিলে উদ্যোগ বিপ্লৱ, প্ৰথম হ'ল, দ্বিতীয় হ'ল, তৃতীয় হ'ল। এতিয়া আমাৰ দেশত উদ্যোগ বিপ্লৱ, চতুৰ্থ উদ্যোগ বিপ্লৱৰ ফালে দেশ ধাৱমান হৈছে। এতিয়া আমাৰ দেশৰ যুৱক শক্তিয়ে নতুন নতুন সাবজেক্ট পঢ়িছে, আৰ্টিফিচিয়েল ইন্টেলিজেন্স, 3D প্ৰিন্টিং, যাক আমি ইণ্ডাষ্ট্ৰী 4.0 বুলি কওঁ। টাটা টেকনলজিৰ লগত অসম চৰকাৰে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে, য'ত আমি ৩,৫০০ কোটি টকা খৰচ কৰিম IIT আৰু পলিটেকনিক সমূহত ইণ্ডাষ্ট্ৰী 4.0 শিক্ষা আমি আমাৰ যুৱক শক্তিক দিম, যাতে IIT পঢ়া কোনো লৰাই চাকৰিৰ কাৰণে হাত পাতিব নালাগে, চাকৰি যাতে তেওঁলোকৰ ওচৰত আহি উপস্থিত হয়। এই প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি আজি আমি বঙাইগাঁও পলিটেকনিক আৰু বঙাইগাঁও ITIটো এটা নতুন ৱৰ্কশ্বপৰ আমি আধাৰশিলা কৰিছো, য'ত আমাৰ এডিটিভ মেনুফেকচাৰিং মানে 3D প্ৰিন্টিং, EV প্ৰডাক্ট ডিজাইন ফৰ আৰ্টিজান এণ্ড হেণ্ডিক্ৰাফ্ট, মডাৰ্ণ অটোমেটিভ মেইনটেনেন্স, ৰিপেয়াৰ এণ্ড অভাৰহল, বেটাৰী ইলেক্ট্ৰিক ভেহিকল ট্ৰেইনিং, IoT and digital instrumentation, advanced manufacturing and prototyping, industrial robotics with ARC welding, artificial intelligence based virtual welding and painting, আৰু অসমৰ চাহ শিল্প, খাদ্য সংশোধন, হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ পাঠদান সংযোজিত কৰা হ'ব। এই গোটেই প্ৰকল্পবিলাক যদি আমি এটা দৃষ্টিত চাব যাওঁ, তেতিয়াহ'লে আমি এক আখৰত ক'ব পাৰো যে আজিৰ পৰা বঙাইগাঁৱৰ এটা নৱ উন্নয়ন আৰু উন্নয়নৰ এক নৱ জাগৰণ আৰম্ভ হ'ল। শ্ৰদ্ধা ৰাইজ, ইয়াৰ পৰৱৰ্তী পৰ্যায়তো বঙাইগাঁওক লৈ আৰু কেইবাটাও কল্পনা আমাৰ আছে। পৰৱৰ্তী সময়ত আমি আপোনালোকৰ মাজত আকৌ আহিম। বঙাইগাঁও কলেজক বিশ্ববিদ্যালয় ৰূপান্তৰৰ প্ৰক্ৰিয়া আমাৰ চলি আছে, নিৰন্তৰভাৱে চলি আছে, উল্লেখ কৰাৰ প্ৰয়োজন নাই। হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কিবা কৈ গৈছে তাক মনত পেলাই দিয়াৰ প্ৰয়োজন নাই, কাৰণ ৰাইজৰ সেৱা কৰাৰ বাবে আমি মুখ্যমন্ত্ৰী হৈছো। ফণিদাই মনত পেলাই দিছে, মই কৈছো মনত পেলাই নিদিব, আধাৰশিলাৰ দিনাখন আহিব, আমি আকৌ নিমন্ত্ৰণ কৰিম আজিৰ দৰে। কাৰণ আমাৰ চৰকাৰে এবাৰ যদি কৰবাত কিবা প্ৰতিশ্ৰুতি দিছে, সেই প্ৰতিশ্ৰুতি আমি কতো ব্ৰেক নকৰো। আমি বিকাশৰ ধাৱমান গতিত, দুৰন্ত গতিত আমি আগুৱাই যাম, সেই আমাৰ লক্ষ্য আৰু সেই ধৰণে আমি আগুৱাই যাব খুজিছো। আজি আমি যোগীঘোপাৰ পৰা বঙাইগাঁওলৈকে অসম মালাত আৰু এটা ৰাস্তা আমি উদ্বোধন কৰাৰ ইচ্ছা আছিল, কাম আৰম্ভ কৰাৰ, কিন্তু অত্যন্ত লেণ্ড একুইজিশ্যনৰ কষ্ট দেখুৱাৰ বাবে সেই প্ৰজেক্টটোত আমি আগবাঢ়িব পৰা নাই। অনাগত দিনত যদি বঙাইগাঁও ৰাইজে সুবিধা কৰি দিয়ে, সেই দিশতো আমি আগবাঢ়িবৰ বাবে আমি চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ চৰকাৰ শাসনত অহাৰ 2 বছৰ নহওঁতে আমাৰ যিমানবিলাক আমি ৰাইজক নিৰ্বাচনৰ সময়ত কথা দিছিলো, এটা এটাকৈ আমি তাক ৰূপায়ণৰ দিশত আগবাঢ়িছিলো। আজি আমাৰ মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায় হৈ গ'ল। অহাবাৰ আমি তৃতীয় পৰ্যায়ত সকলোকে লোন মুক্তৰ প্ৰমাণপত্ৰ দি আমি এই অধ্যায় শেষ কৰিব খুজিছো। 1 লাখ চৰকাৰী চাকৰিৰ আমি কথা কৈছিলো। এই মুহূৰ্তলৈকে 70,000 চাকৰিৰ হয় নিযুক্তি, নহলে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা মাহত আমি আকৌ 15,000 চাকৰিৰ এই মাহ আৰু অহা মাহত আমি বিজ্ঞাপন দিম, আৰু চাওঁতে অহা 3-4 মাহৰ ভিতৰত আমি 1 লাখ চাকৰিৰ আমাৰ যি দায়িত্ব, সেই দায়িত্ব আমি সম্পূৰ্ণ কৰিম।
নিৰ্বাচনৰ সময়ত আমি ৰাইজক কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় আঁচনি ৰাইজক সম্প্ৰসাৰণ কৰিম। অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰীয়ে পোৱা টকাৰ পৰিমাণ আমি বৃদ্ধি কৰিম। 830 টকা দি আমি আৰম্ভ কৰিছিলোঁ, 1000লৈকে গ'লো আৰু এইবাৰ আমি 1250 টকাকৈ ৰাইজক দিয়া আমি আৰম্ভ কৰিছোঁ। আপোনালোকে জানি অত্যন্ত ভাল পাব যে অহা 12 তাৰিখৰ পৰা 12 ডিচেম্বৰৰ পৰা অৰুণোদয় আঁচনিত আমি নতুন হিতাধিকাৰী আকৌ নতুনকৈ তালিকাভুক্ত কৰাৰ কামো আমি আৰম্ভ কৰিম। অৰ্থাৎ এই বঙাইগাঁও জিলাত মই আশা কৰা মতে আৰু 20-22 হাজাৰ মহিলা বা মহিলা পৰিয়াল এই অৰুণোদয় আঁচনিৰ লগত জড়িত হ'ব। চাওঁতে আমাৰ মাত্ৰ গভৰ্ণমেণ্টত 1.5 বছৰ হৈছে। প্ৰত্যেক বছৰে আমি এনেকৈ অৰুণোদয় পোৱা মহিলাৰ সংখ্যাও বঢ়াই গৈ থাকিম, যাতে সকলো মহিলা, দৰিদ্ৰ মহিলাৰ পৰিয়ালত আমি যাতে অৰুণোদয় আঁচনি দিব পাৰোঁ। এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে যিবিলাক মহিলাই বিধৱা পেঞ্চন পাই আছিলে, অৰুণোদয় পোৱা নাছিলে, অহা বছৰ 1 এপ্ৰিলৰ পৰা বিধৱা পেঞ্চনৰ জাগাত আমি তেওঁলোকক একেকোবে অৰুণোদয়লৈকে প্ৰমোচন দি দিম, যাতে তেওঁলোকে 250 টকাৰ জাগাত 1250 টকা পাব পাৰে। অৰ্থাৎ বিধৱাসকলেও ডাইৰেক্টলি অৰুণোদয় পাই যাব, অৰুণোদয় পোৱা পৰিয়ালেও অৰুণোদয় পাব। আজি 1250 হৈ আছে, প্ৰত্যেক বছৰে এই অৰুণোদয় আঁচনিৰ ধনৰ সংখ্যা বাঢ়ি গৈ থাকিব। এইবাৰ আমি আৰু এটা কাম আৰম্ভ কৰিব খুজিছোঁ, সেইটো হ'ল যে যিবিলাক মানুহৰ পৰিয়ালত, দৰিদ্ৰ মানুহৰ পৰিয়ালত ৰেচন কাৰ্ড নাছিলে, তেওঁলোকক আমি আকৌ নতুনকৈ ৰেচন কাৰ্ড দিব খুজিছোঁ, যাতে বিনামূলীয়া চাউলৰ সুবিধা আমাৰ দুখীয়া আৰু দৰিদ্ৰ পৰিয়ালসকলে লাভ কৰিব পাৰে। সেই আঁচনিৰ লগত সংগতি ৰাখি আমি বঙাইগাঁও জিলাত প্ৰায় 24,000 পৰিয়ালক আকৌ নতুনকৈ বিনামূলীয়া ৰেচন কাৰ্ডো আমি দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ অৰুণোদয় পাব প্ৰায় 15,000 পৰিয়ালে, ৰেচন কাৰ্ড পাব প্ৰায় 24,000 পৰিয়ালে, অৰ্থাৎ প্ৰায় 50,000 পৰিয়ালে নতুনকৈ চৰকাৰী আঁচনিবিলাকত সন্নিৱিষ্ট হ'ব পাৰিব। মাত্ৰ লিষ্টখন দালালক বনাব নিদিব, ৰাইজে যাতে লিষ্টখন বনাব পাৰে, তাৰ কাৰণে আপোনালোকে সকলোৱে চকু দিব লাগিব। আজি আপোনালোকে দেখিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক, ৰেচন কাৰ্ডেই হওক, অৰুণোদয়ে হওক, আমি এফালে বিকাশৰ কাম কৰি গৈ আছোঁ, এফালে দৰিদ্ৰতা দূৰীকৰণৰ বাবে আমি কাম কৰি গৈ আছোঁ। অৰ্থাৎ দৰিদ্ৰ মানুহৰ সংখ্যা কমি যাওক আৰু লগে লগে আমাৰ অঞ্চলটো বিকাশৰ এক নতুন গতিলৈ ধাৱমান হওক। বিকাশ আৰু দৰিদ্ৰতা নিৰ্মূলকৰণ, এই দুইটাকে আমি উদ্দেশ্য হিচাপে লৈ আমি আগবাঢ়িছোঁ। আমি 1 লাখ চৰকাৰী চাকৰি দিয়াৰ পিছত অহা বছৰৰ পৰা যুৱক যুৱতীসকলৰ স্বাৱলম্বিতাৰ বাবেও আমি 5,000 কোটি টকাৰ এখন বিশাল আঁচনি গ্ৰহণ কৰাৰ আমি পৰিকল্পনা কৰিছোঁ, যাতে চৰকাৰী চাকৰি ল'ৰা ছোৱালীয়ে ল'ব পাৰে আৰু ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্য আৰু উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো যাতে আগবাঢ়ি যাব পাৰে। এক প্ৰকাৰ ক'ব গ'লে আমি মিছন বসুন্ধৰাই হওক, ৰাইজক মাটিৰ সুবিধা দিয়াই হওক, আজি ST SC চাৰ্টিফিকেট যাতে সহজে পাব পাৰে তাৰ বাবে মিছন ভূমিপুত্ৰই হওক, আমাৰ লাইসেন্স আদিৰ কাৰণে যাতে কাৰ্যালয়ত গৈ থিয় হ'ব নালাগে তাৰ বাবে পৰিবহন, এমপ্লয়মেন্ট ডিপাৰ্টমেন্ট, অটোমেশনে হওক, আজি আমি সমগ্ৰ অসমখনত এটা নতুন দিনৰ খুৰুজ কঢ়িয়াই আনিবৰ বাবে আজি আমি চেষ্টা কৰিছোঁ। যোৱা 1.5-2 বছৰত অসমত এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমাৰ অসমখনে আজি উন্নয়নৰ এটা নতুন পৰিৱেশলৈ গতি কৰিছে। মই বিশ্বাস কৰোঁ যে আমাৰ অসমখনক যদি আমি ব্যস্ত থাকোঁ, আমাৰ অসমখন
সোণৰ অসম নহলেও এখন বিকশিত অসমলৈ ৰূপান্তৰ হ'ব, তাত কোনো সন্দেহ নাই। সেইবাবে মই সকলো ৰাইজৰ সহযোগিতা কামনা কৰিম। অহা 15টা দিন আমি বঙাইগাঁও জিলাৰ পৰা যাত্ৰা আৰম্ভ কৰিছো। আজি আমি বঙাইগাঁৱত এই আঁচনিসমূহ লৈছো। অহাকালি আমি নলবাৰীত যাম, পৰহি আমি তামুলপুৰত যাম, তাৰ পিছদিনাখন আমি মৰিগাঁৱত যাম, তাৰ পিছদিনাখন আমি গোলাঘাটত যাম, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড় হৈ আমি 5 তাৰিখৰ পৰা 20 ডিচেম্বৰলৈকে প্ৰত্যেকখন জিলাতে 700, 800, 1000 কোটি টকাৰ আমি আঁচনি আৰম্ভ কৰিম। আৰু এই আঁচনিবিলাক ঘোষণা কৰা নহয়, মই কম মানে তাতে কাম আৰম্ভ হ'ব লাগিব। অৰ্থাৎ সম্পূৰ্ণ প্ৰস্তুতি সহকাৰে আমি এই আঁচনিবিলাকৰ কাম আৰম্ভ কৰিম। ঠিক তেনেকে অহা 5 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ আকৌ এবাৰ আমি বাদ হৈ পৰা আমাৰ জিলাসমূহলৈকে আমি যাম, যাতে সেই জিলাসমূহতো আমি এই ধৰণে আকৌ এবাৰ প্ৰগতি আৰু উন্নয়নৰ নতুন বন্যা আমি নমাই আনিব পাৰো। আজি আপোনালোকে চিন্তা কৰক যে আমাৰ চৰকাৰে যিবিলাক কথা কৈছিলে আমি কেনেকে বাস্তৱত ৰূপায়িত কৰিছো। আগতে মানুহে কৈছিল যে নামনি অসমত উন্নতি নহয়, কিমানে আমাক ভোট দিছে দিয়া নাই আমি বহুত চকু নিদিওঁ। কিন্তু আজি আপোনালোকে চিন্তা কৰক, নামনি অসমৰ নলবাৰীত আজি মেডিকেল কলেজৰ কাম দ্ৰুত গতিত চলিছে, নলবাৰীৰ সীমাত লাগি আছে, বঙাইগাঁৱত আজি মেডিকেল কলেজৰ কাম আৰম্ভ হ'ল। যোৱা অহা 2 মাহৰ ভিতৰত কোকৰাঝাৰত মেডিকেল কলেজ আৰম্ভ হ'ব আৰু ধুবুৰীত মেডিকেল কলেজ আৰম্ভ হ'ল। আপোনালোকে চিন্তা কৰক যে শৰাইঘাটৰ দলংখন যদি পাৰ হয় ধুবুৰীলৈকে প্ৰত্যেকখন জিলাতে আজি আমাৰ চৰকাৰে এখনকৈ মেডিকেল কলেজ বনোৱাৰ কাম আৰম্ভ কৰিছে। আগতে সেইবিলাক নামনি অসমৰ মানুহে সপোনো নেদেখিছিল যে আমাৰ অঞ্চলতে কামবিলাক হ'ব পাৰে। আজি আমি সেই কামবিলাক আমাৰ এই অঞ্চলটোলৈকে আমি নমাই আনিব পাৰিছো। মই বিশ্বাস কৰোঁ যে আমি যেতিয়া ধৰ্মীয় উন্মাদনাক বিশ্বাস নকৰোঁ, আমি যেতিয়া সাম্প্ৰদায়িক ৰাজনীতি নকৰোঁ আৰু আমি যেতিয়া বিকাশৰ ৰাজনীতি কৰিম, তেতিয়া আমাৰ অসমখনলৈ পৰিৱৰ্তন আহিব পাৰে। মই আমাৰ আই মাতৃসকলকো অনুৰোধ কৰিম যে যোৱাকালি আমাৰ বদৰুদ্দিন আজমলে কৈছে যে যিমান পাৰে বাচ্চা জন্ম দি থাকিব লাগে। মই কৈছো বাচ্চা জন্ম দি থাকিব লাগে, কিন্তু বাচ্চা ডাঙৰ কৰাৰ খৰচ আজমলে দিব লাগিব। যদি আজমলে বাচ্চা জন্ম দি থাকাৰ খৰচ নিদিয়ে, তেতিয়াহ'লে আজমলে আমাৰ আই মাতৃক বাচ্চা জন্ম দিয়াৰ কৰাৰ কোনো অধিকাৰ নাই। যদি আজমলে খৰচা দিয়ে, তেতিয়াহ'লেতো মই খবৰকে কম 10টা 12টা বাচ্চা জন্ম দিয়ক। বাচ্চা জন্ম হ'ব, স্কুলত যাব নোৱাৰিব, পঢ়িব নোৱাৰিব, মাৰ চেহেৰাটো এনেকুৱা হ'ব, বাচ্চাৰ চেহেৰাটো এনেকুৱা হ'ব, সেইখন কি অসমৰ প্ৰতিচ্ছবি হ'ব পাৰে নেকি? সেইকাৰণে মই আমাৰ মুছলমান সমাজৰ মহিলাসকলকো অনুৰোধ কৰিম, আপোনালোকে বাচ্চা ইমান জন্ম দিব যাতে ডক্টৰ কৰিব পাৰে, ইঞ্জিনিয়াৰ কৰিব পাৰে। এই জোনাব ইমাম কৰা বাচ্চা জন্ম নিদিব, সেইবিলাক কৰিব গৈ পেলাই আমাৰ সমাজখন নষ্ট হ'ব, আমাৰ সমাজখন ধ্বংস হ'ব। সেইবাবে মই আপোনালোকৰ মই 3 দিনৰ পৰা দেখি আছো আজমলে কৈ আছে যে বাচ্চা জন্ম দিব লাগে, হিন্দুৱে দেৰিকৈ জন্ম দিয়ে, মুছলমানে জন্ম দিয়ে। আৰে হিন্দুৱে দেৰিকৈ জন্ম দিয়ে কাৰণে হিন্দুৰ ঘৰত ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, আৰু মুছলমানে বাৰে বাৰে বাচ্চা জন্ম দি আছে কাৰণে আজি আমাৰ চৰত গ'লে এটা বাচ্চা মাক চাব নোৱাৰি, দেখিলে মনটো দুখ লাগি যায়, ৰাতি গৈ শুব নোৱাৰি, ৰাতি গৈ খাব নোৱাৰি, মনটো বেয়া হৈ যায়। লিডাৰবিলাকে ভোটৰ ধান্দাত মানুহক বাচ্চা জন্ম দিব কয়। মই কৈছো আপোনালোকৰ মোক ভোট নালাগে, কিন্তু আপোনালোকে বাচ্চাক ডাক্তৰ ইঞ্জিনিয়াৰ কৰক, টিচাৰ কৰক, ভাল উদ্যোগপতি কৰক, যাতে আমাৰ মুছলমান সমাজৰ মানুহখিনিও এই আজমলৰ দৰে মানুহৰ পৰা মুক্ত হ'ব পাৰে আৰু শিক্ষা সংস্কৃতিৰ পোহৰেৰে নতুন যুগলৈ যাব পাৰে। এই কথা মই আজি আপোনালোকক অনুৰোধ কৰিছো। এইকাৰণে কৰিছো বঙাইগাঁৱত মেডিকেল কলেজ হ'ব, 100টা চিট হ'ব। আমাৰ ল'ৰা ছোৱালীটো ডাক্তৰ হ'ব লাগিব। বেলেগৰ পৰা ইয়াত আহি পঢ়িলেতো আমাৰ গোটেই আন্দোলনটো আধা হৈ যাব। যদি বঙাইগাঁৱৰ ল'ৰা ছোৱালীয়ে বঙাইগাঁও মেডিকেলত পঢ়িব নোৱাৰে, আমি কলেজ পাতি কি লাভ হ'ব? আৰু মানুহেতো এনেই এডমিশ্যন নিদিয়ে।
পৰীক্ষাত পঢ়ি কম্পিটিশ্যন কৰিহে সিট পাব লাগিব সেই কাৰণে আপোনালোকক মই অনুৰোধ কৰিম যে এইবিলাক মানুহৰ কথা নুশুনিব যাক ভোট লাগে তাৰ কথা নুশুনিব মইতো কৈছো মোক ভোট নালাগে খালি আপোনালোকে ভাল কৰি লৰা ছোৱালীক ডাক্তৰ বনাওক ইঞ্জিনিয়াৰ বনাওক প্ৰফেসৰ বনাওক এইখিনি কথাটো আমি একো বেয়া কোৱা নাই সেই কাৰণে মই মুছলমান আই মাতৃসকলকো কৈছো যে আজমলৰ কথা নুশুনিব দুটাতকৈ বেছি বাচ্চা জন্ম নিদিব কাৰণ আমাৰ বাচ্চাসকল যেতিয়া জন্ম হ'ব আমি বিচাৰো তেওঁলোক যাতে খেলুৱে হয় নয়নমণি শইকীয়া হয় হিমা দাস হয় তেওঁলোক যাতে লভলীনা বৰগোহাঁই হয় আমাৰ বাচ্চাবিলাক যাতে ডক্টৰ হয় ইঞ্জিনিয়াৰ হয় এই ধৰণে আমি এখন নতুন অসম আমি নিৰ্মাণ কৰিব খুজিছো আই মাতৃসকলক মই অনুৰোধ কৰিছো এতিয়া আমাৰ লগত অৰুণোদয় আছে আমাৰ লগত সেলফ হেল্প গ্ৰুপ আছে আমাৰ লগত বিভিন্ন ধৰণৰ চৰকাৰী সুবিধা আছে কেনেকে পৰিয়ালটোক সমৃদ্ধ কৰিব পাৰো স্বামীয়ে যি উপাৰ্জন কৰিব মহিলাসকলেও কেনেকে উপাৰ্জন কৰি আমি পৰিয়ালটোৰ সন্তানসকলক উচ্চ শিক্ষিত কৰিব পাৰো তাৰ বাবে আপোনালোকে চেষ্টা কৰিব মই শেষত এটা কথাই কম আজি আপোনালোকে মুছলমান সমাজৰ ভিতৰতে চাব মোৰ সমষ্টিত যিমান মুছলমান মানুহ আছে কোনেও দুটা তিনটাতকৈ বেছি বাচ্চা জন্ম নিদিয়ে যোৰহাটত যিমান মুছলমান মানুহ আছে কোনেও দুটা তিনটাতকৈ বেছি বাচ্চা জন্ম নিদিয়ে আজি আপুনি আমাৰ শিৱসাগৰত যাওক কোনো মুছলমান পৰিয়ালত দুটা তিনটাতকৈ বাচ্চা জন্ম নিদিয়ে ইয়াত আজমলৰ দৰে মানুহে ভাবে যে আমিতো শিক্ষাও কৰিব নোৱাৰো স্কুলো বনাব নোৱাৰো মেডিকেল কলেজো কৰিব নোৱাৰো গতিকে বাচ্চা জন্ম দিয়াৰ ফেক্টৰীটোতে অলপ পানী টানি ঢালিব পাৰো নেকি আমি এটাই কথা কৈছো মহিলাসকল বাচ্চা জন্ম দিয়াৰ ফেক্টৰী নহয় মন গলে জন্ম দিম মন গলে জন্ম নিদু আমাৰ নিজৰ স্বাধীনতা আছে আজমলে কি কয় বোলে খেতি পথাৰত ভাল অৱস্থাতহে বোলে ধান দিব আৰে মোৰ আই মাতৃসকলৰ পেটটো কি খেতি পথাৰ নেকি এই কথা কবৰ কাৰণে সাহস থাকিব লাগে নেকি এই ধৰণৰ মানুহে আজি আমাক বিপথে পৰিচালিত কৰে এই ধৰণৰ কথা বাৰ্তা আমাক শুনিব নালাগে আমাক এটাই শুনিব লাগে যে মোৰ ল'ৰা ছোৱালী কেনেকে বঙাইগাঁও মেডিকেলত পঢ়ি ডক্টৰ হ'ব পাৰে কেনেকে বঙাইগাঁও কলেজৰ বিশ্ববিদ্যালয় হ'ব পঢ়ি কেনেকে লেকচাৰাৰ হ'ব পাৰে অহা 7-8 দিনৰ ভিতৰত এপিএসসিয়ে আকৌ 700 এসিএছৰ পোষ্ট এডভাৰটাইজ দিব কমসে কম বঙাইগাঁৱৰ পৰা 50টা ল'ৰা ছোৱালী এসিএছ পাব লাগে আৰু অকল যে আমাৰ বঙাইগাঁও টাউনত পাব লাগে এইটো নহয় চৰ চাপৰি ল'ৰা ছোৱালীও পাব লাগে আৰু তাৰ কাৰণে শিক্ষাৰ পোহৰেৰে সমগ্ৰ জিলাখনক আমি জাতিষ্কাৰ কৰি তুলিব লাগিব আজি বঙাইগাঁৱৰ জীৱনৰ বাবে এক নৱজাগৰণৰ দিন এই দিনটোত আমি সকলোৱে আকৌ এবাৰ প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যাতে শিক্ষা সংস্কৃতিৰ পোহৰেৰে আই মাতৃসকলৰ প্ৰতি এক সন্মানৰ জীৱনৰ মাজেৰে বঙাইগাঁও জিলাৰ বৌদ্ধিক উৎকৰ্ষৰ বাবে আমি সকলোৱে একেলগে কাম কৰিম পুনৰ এবাৰ আজিৰ এই সুন্দৰ সভাত মাসকল মাটিতো বহিছে কোনোবাই গৰমতো বহিছে সকলোকে মই ধন্যবাদ জনাইছো ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ 38 বছৰ পূৰ্ণ হ'ল এই সময়ছোৱাত বঙাইগাঁও মেডিকেল কলেজৰ দৰে ইমান ভাল ভাল কাম হৈছে গতিকে মই ভাবো যে আমি আৰু বহুত কাম বঙাইগাঁৱৰ কাৰণে কৰিব পাৰিম মাত্ৰ সকলোৱে এক হৈ আমি এটা আন্দোলন বিবৰ্জিত পৰিবেশত অসমৰ উন্নয়নৰ যদি চিন্তা কৰি থাকো তেতিয়াহলে নৰনাৰায়ণ চিলাৰায়ৰ সপোনৰ অসমখন আমি আমাৰ দিনতে আমি নিৰ্মাণ কৰিব পাৰিম পুনৰ এবাৰ আপোনালোকক ধন্যবাদ